নমস্কাৰ মই পল্লৱীয়ে মোৰ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো মই পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া ৰান্ধি আছোঁ মই পালেং শাক আৰু পালেং শাকটো সকলোৰে প্ৰিয় চাগে মাছৰ লগত খাই খুবেই ভাল লাগে নহয় জানো। মই এতিয়া পালেং শাক বনাই আছোঁ, উতলি আছে আৰু এইফালে মই নিমপাত আৰু আলু পিটিকা বনাবৰ কাৰণে আদা কাটি আছোঁ, লগত লৈছোঁ পিঁয়াজ, জলকীয়া আৰু ধনিয়া পাত থকা হ'লে ভাল হ'লে। ধনিয়া পাত মোৰ নাই। অকণমান মিঠাতেল অকণমান দি দিম আৰু নিমখ। এনেকৈ পিটিকাখন বনাম। নিমপাত খাই বাৰু কোনে কোনে ভাল পায় জনাবচোন। নিমপাত খাব লাগে, খজুৱতিৰ কাৰণে ভাল, ছালৰ ৰোগৰ কাৰণে ভাল। আজিকালি চুগাৰ হয় মানুহৰ, চুগাৰৰ কাৰণেও ভাল নিমপাত। আৰু নিমপাতখিনি শুকুৱাই থৈ দিয়াই আছিলে, মই টাৱাত অলপ গৰম কৰি ল'লোঁ। বেছি তিতা নালাগিবৰ কাৰণে আমি নিমপাত এনেকৈ খাব পাৰি। আমি তিতাও খাব পাৰোঁ, কিন্তু মানে আজি আলু পিটিকাৰ লগত বনাওঁ বুলি নিমপাতখিনি গৰম কৰি লৈছোঁ। আপোনালোকে মাজে সময়ে এনেকৈ খাই চাবচোন, কেনেকুৱা লাগে খাই কমেণ্ট কৰি মোক জনাব। বেছি তিতা নালাগে আলুৰ লগত পিটিকা কৰি খালে। আৰু নিমপাতখিনি অলপ গৰম হোৱাৰ পাছত মই এখন প্লেটত লৈ নিমপাতখিনি অকণমান মুছৰি দিম, তেতিয়া মিহি হৈ যাব। মুছৰি দিয়াৰ পাছত মিহি হ'লে মানে আলু পিটিকা মানে বনাবলৈ ভাল হয় আৰু পাতখিনি মিহি হৈ যায় যে তাৰ লগত মানে মিক্স হৈ যায়। মই প্ৰথমতে আলুখিনি এনেকৈ চামুচেৰে ভাঙি লওঁ, তাৰপিছতে হাতেৰে পিটিকি দিওঁ। আৰু এয়া আমাৰ আলু পিটিকা ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ খাই চাবচোন, বহুতেই ভাল লাগে। মই কিন্তু বহুত ভাল পাওঁ খাই পেলাই। এতিয়া আমি থালিখন ৰেডি কৰি লৈ এতিয়া খাই লওঁগৈ ভাত, তাৰপিছত লগ পাই আছোঁ। ভাত পানী খাই এতিয়া আজৰি হৈ গ'লোঁ আৰু এতিয়া দুটা গাৰু কভাৰ চিলাম বুলি ভাবিছোঁ। ব'লকচোন মই কেনেকৈ গাৰু কভাৰ চিলাওঁ আপোনালোকক অকণমান দেখাই দিওঁ, ব'লক। এইখন বেড কভাৰ সেইদিনা বজাৰৰ পৰা আনিছিলোঁ, ডাবুল বেড কভাৰ। মই এটা ছাইড কাটি পেলাই এখন বিচনা পাৰি দিলোঁ আৰু এখনত আকৌ নহয়গৈ, ওলমি থাকে, বেছি দীঘল হয়। সেইকাৰণে ভাবিলোঁ এটা ছাইড কাটি পিনে গাৰু কভাৰ দুটা বনাই দিওঁ। এতিয়া গাৰু কভাৰ দুটা ওলাই নে নোলাই সেইটো ক'ব নোৱাৰিছোঁ, আপোনালোকে চাই থাকক। এনেকৈ মই বেড কভাৰখন জাপি ল'লোঁ আৰু জাপি পিনে এতিয়া গাৰুটো মানে পুৰণা গাৰু কভাৰটো জুখি ল'ম মই। গাৰু কভাৰ চিলাবলৈ একেবাৰে সহজ, মই এনেকৈ চিলাওঁ। কোনো জুখিবলৈ ফিটা নাই, এনেকৈয়ে মই জুখি পেলাই চিলাওঁ আৰু চকু নাই, মই কলমে দাগি ল'ম। আপোনালোকে চাই থাকক, ঘৰতে এনেকৈ চিলাই ল'ব পাৰে ধুনীয়াকৈ। আৰু অলপ ডাঙৰকৈ কাটিব লাগে, কাৰণ ভিতৰত এটা চিলাই থাকিব, আকৌ বাহিৰতো এটা চিলাই দিব লাগিব। সেইকাৰণে অলপ ডাঙৰকৈ কাটি লৈছোঁ। এতিয়া মই আকৌ দীঘলটো জুখি পেলাই কাটি ল'ম। প্ৰথম বহলটো জুখি কাটি ল'লোৱেই জাপি লৈ, আৰু এতিয়া টুকুৰাটো মেলি লৈ ধুনীয়াকৈ সমানকৈ এতিয়া মই দীঘলটো জুখি লৈ কাটি দিম। আৰু এটা ছাইডে মই অলপ দীঘলকৈ কাটিম আৰু এটা ছাইডে চুটিকৈ কাটিম। 3 টুকুৰা কাপোৰ কাটিব লাগিব। আপোনালোকে চাই থাকক, চাই থাকিলে ভালকৈ স্কিপ নকৰাকৈ তেতিয়া বুজি পাব। আপোনালোকে ফিল লগোৱা গাৰু কভাৰ চিলাব বিচাৰে, তেতিয়া ফিলখিনি সমানকৈ কাটি লৈ কুচ দি প্ৰথম চিলাই ল'ব আৰু তাৰপিছত এটা পাতলিৰ লগত জইন দি চিলাই ল'ব, তাৰপিছত দুটা পাতলি লগ কৰি চিলাই দিব। একেবাৰে সহজ। আৰু যদি আপোনালোকক তেনেকুৱা ভিডিঅ' লাগে আকৌ, তেতিয়া মোক কমেণ্ট কৰি জনাব, মই আকৌ চিলাই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু সৰু টুকুৰাডোখৰ মোৰ দেখাবলৈ ভিডিঅ'ত মানে নহ'লে, ভিডিঅ'টোত নুঠিলে, মই উঠিলে বুলি ভাবিছিলোঁ। এই সৰু টুকুৰাটো মানে কি, মই দেখাই দিয়া জোখমতে অলপ মানে ডাঙৰকৈ কাটি ল'লেই হ'ল। আৰু এইফালে দেখিছেনে, মোৰ দহি বাতিবৰ কাৰণে আনি থৈছোঁ এইখিনি চাদৰ। আজিতো সময় নহ'বই, কাইলৈ আৰু দহি লগাব লাগিব। আৰু এই সৰু টুকুৰাটো মই এনেকৈ প্ৰথম চিলাই লৈছোঁ।
মই এনেকুৱা ঘৰতে যোনবিলাক প্ৰয়োজনীয় বস্তু যেনেকৈ ব্লাউজটো আমাক পিন্ধিবৰ কাৰণে লাগে সেইটো ঘৰতে চিলাই ল'বলৈ চেষ্টা কৰোঁ আৰু তেনেকৈ চিলাইও লৈছোঁ আৰু গাৰু কভাৰ মেখেলা চাদৰ এইবোৰ মই নিজে চিলাই লওঁ আপোনালোকেও চেষ্টা কৰক ঘৰতে নিজে চিলাই ল'ব পাৰিব নিজে পিন্ধিবৰ কাৰণে ভিডিঅ'টো আপোনালোকে চাই কেনে পায় কিন্তু কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিহে যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব যাতে মই দিয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে সকলোতকৈ আগতেই পায় টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাব তেতিয়াহে গম পাব যে মই কেনেকৈ চিলাইছোঁ নহ'লে আধা আধা কাটি কাটি যদি চাই তেতিয়া কিন্তু কথাটো একেবাৰে বুজি নাপাব আৰু গম নাপাব মই কেনেকৈ চিলালোঁ ভিতৰ ছাইডটো গোটেইটো ৰাউণ্ডটো চিলাই শেষ হোৱাৰ পিছত এতিয়া মই বাহিৰৰ ছাইডটো চিলাই দিম ভালকৈ এনেকৈ ভিতৰৰখিনি চুককেইটা এনেকৈ উলিয়াই ল'ব লাগিব তাৰপাছতে এতিয়া কিনাৰে কিনাৰে চিলাই দিম আৰু আমাৰ গাৰু কভাৰ ৰেডি হৈ যাব তাৰপিছত আপোনালোকক বিচনাত গাৰুটো কভাৰটো লগাই আপোনালোকক পাৰি দেখাই দিম
আজিৰ ভিডিঅ'টো আপোনালোকক দেখাবলৈ ইমানেই আছিলে। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব। মই যি জানো সেয়াই অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আকৌ এটা পুনৰ নতুন ভিডিঅ'তে আপোনালোকক লগ পাম। আজিলৈ বিদায় ল'লোঁ। ধন্যবাদ।